হেল্ল' গাইজ, আজি এতিয়া আমি এয়াৰপৰ্টৰ বিজনেছটোৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। মানে এয়াৰপৰ্টৰ যিটো বিজনেছ মডেল সেইটোনো কি হয়, কেনেকৈ মানে পইচা ঘটে সেইখিনিৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। এয়াৰপৰ্টে অকল এয়াৰলাইন্স যিখিনি মানে এৰোপ্লেনকেইখন চলে যে সেইখিনিৰ পৰাই টকা ঘটেনে? ইমান টকা সেইখিনিৰ পৰা ঘটিব পাৰিব জানো? সেইটোতো সম্ভৱ নহয়। এতিয়া বস্তুটো কেনেকৈ ঘটে আৰু ইমান হাজাৰ বিজাৰ কোটি টকা তাত ইনভেষ্টমেণ্ট হয়, খৰচ হয়, এতিয়া সেই টকাখিনি উঠে কেনেকৈ কি বিজনেছ মডেল হয় সেইটো বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে মঞ্জিল বৰুৱা 2.0 এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মঞ্জিল বৰুৱাক ফ'ল' কৰা নাই যদি ফ'ল' কৰি লওক। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ইয়াত বহুত পায়। আমাৰ গুৱাহাটী এয়াৰপৰ্টটোৰ কথাই কওঁ। গুৱাহাটী এয়াৰপৰ্টটো বহুতে ভাবে যে আদানী গ্ৰুপক দি দিলে মোদী চৰকাৰে। এতিয়া চব মোদীৰ চৰকাৰ অহাৰ লগে লগে কৈ থাকে যে মোদীয়ে এইটো বেচিছে, সিটো বেচিছে, ইটো কাৰোবাক। আচলতে এয়াৰপৰ্ট আৰু ৰেলৱে কাকো বেচিবই নোৱাৰে। এয়াৰপৰ্ট সদায় ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বস্তু, এইটো থাকিবই, আৰু সেইটো কাকো বেচিব নোৱাৰে। আৰু সেই ধৰণে আমাৰ গুৱাহাটী এয়াৰপৰ্টটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰে হয়। মাত্ৰ 50 বছৰৰ কাৰণে লিজত দিয়া হৈছে, যাতে চলাবলৈ দিয়া হৈছে। ক'বলৈ গ'লে যিখিনি মেনেজমেণ্ট হওক, মানে টোটেলি চলাবলৈ দায়িত্ব দিয়া আছে। বস্তুটো মানে মালিকী স্বত্বটো গভৰ্ণমেণ্টৰে হয়। এতিয়া তাৰ বাবে চব কেলৈ দিব লগা হৈছে, কেতিয়াবা এনেকুৱা হয় আপুনি এখন দোকান খুলিছে, দোকানখন খোলোতেনে মানে তাৰ ডেক'ৰেশ্যন কৰোঁতে আপোনাৰ বহুত টকা খৰচা হৈ গ'ল। এতিয়া আপোনাৰ হয়তো মাল ভৰাবলৈও পইচা নাই, আৰু যদি মাল ভৰাবলৈও যদি পইচা আছে, তাৰপিছত আপোনাৰ দোকানখন ৰানিং কৰিবলৈতো এটা টকা দৰকাৰ। সেই খোৱা বোৱা, চাহ তাহৰ পৰা ধৰি এমপ্লয়ী ৰখাৰ পৰা ধৰি লৈ এটা মাহিলী এটা খৰচা থাকে। সেই খৰচাটো যদি আপোনাৰ নোলায়, যদি চলাব নোৱাৰে, তেতিয়া কি কৰে, কাৰোবাক দি দিয়ে। যেনেকৈ তাৰ উদাহৰণস্বৰূপে মই এটা কওঁ, আপোনালোকে ডিপুবিলাক চাবচোন, যিবোৰ তেল ডিপু থাকে বা গেছ এজেঞ্চিবিলাক থাকে, সেই তাত কি হয়, যদি মালিকে চলাব নোৱাৰে তেতিয়া কাৰোবাক চলাবলৈ দি দিয়ে, মাত্ৰ চলাবলৈহে দিয়ে, তাৰ মালিকী স্বত্বটো নিদিয়ে। কিন্তু এতিয়া সেই মানুহখিনিক ফাইনেন্সাৰ বুলিও কোৱা হয়। সেই ফাইনেন্সাৰক চলাবলৈ দিয়া হয় যে তোমালোকে এইখিনি চলোৱা, 20 বছৰ কাৰণে চলোৱা, 10 বছৰ কাৰণে এটা এগ্ৰিমেণ্ট থাকে। সেই এগ্ৰিমেণ্ট মতে কামটো হয়। ধৰক পইচা ল'লে বোলে নহয়, ইমান লিটাৰত ইমান কোৱান্টিটিত মোৰ ইমান টকা লাগিব, সেইটো এগ্ৰিমেণ্টৰ মতে কামটো হয়। আৰু এইটো লিজত দিয়াও হয় বা ফাইনেন্সাৰক দিয়া হয়। সেই ছেইম ছিষ্টেম গুৱাহাটী এয়াৰপৰ্টৰ ক্ষেত্ৰত, যে আদানী গ্ৰুপক 50 বছৰৰ কাৰণে দিয়া আছে। এতিয়া লোকচানতটো কৰি থাকিব নাই। যদিও কৰি আছে লোকচানত, কিমান দিন কৰিব, তাৰপিছত 2 দিন পিছত বন্ধ হৈ যাব, কাৰণ পইচাটো শেষ হৈ যাব। এতিয়া সেইটো কাৰণে কাৰোবাক তেনেকুৱা ক্ষেত্ৰত কাৰোবাক দিবই লাগিব। এতিয়া আদানী গ্ৰুপক দিয়া আছে। এতিয়া ইমান হাজাৰ বিজাৰ খৰচ কৰি কিয় মানে প্ৰাইভেট ছেক্টৰে কিয় ল'ব বিচাৰে, সেইটো এটা ডাঙৰ কথা। কাৰণ চলাবলৈ আপোনাৰ কৈছোঁ ন, বহুত হাজাৰ কোটি টকা লাগে। বনাওঁতেতো লাগিলেই, গোটেই এয়াৰপৰ্টটো বনাওঁতেতো লাগিলেই, কিন্তু এতিয়া ৰানিং কৰি থাকিবলৈ, এতিয়া ৰানিং কৰিবলৈ কিমান টকা লাগে, আপোনালোকে কিমান খৰচা আছে, সেইটো আপোনালোকে চাওক। এতিয়া খৰচাবিলাকৰ ভিতৰত কওঁ, এতিয়া চাওক, এয়াৰপৰ্টৰ মেৰামতিৰ কাৰণে খৰচা হয়, ৰানৱে মেৰামতিৰ কাৰণে খৰচা আছে, এমপ্লয়ি মানে যিখিনি এমপ্লয়ি থাকে তাক সিহঁতক দৰমহা দিব, সেইবিলাকতো কিমান দৰমহা দিবলগীয়া হয়, বহুত এমপ্লয়ি থাকে। তাৰপিছত পানীৰ খৰচ, খোৱা বোৱাৰ খৰচ, ইলেক্ট্ৰিচিটি বিল, গেছৰ বিল, আকৌ এয়াৰপৰ্ট ছেফটি এণ্ড ছিকিউৰিটিৰ তাতো বহুত খৰচ হয়। কাৰণ বহুত ডিফেন্সৰ মানুহ বহুত দিয়া থাকে, CRPFৰ পৰা ধৰি লৈ বহুতখিনি তাত আপুনি ডিফেন্সৰ মানুহ দেখা পায়। সেইবোৰ ছেফটিটো বহুত তাত মেজৰ প্ৰিফাৰেঞ্চ দিয়ে ন, তাৰপিছত ATC বিষয়ে আপোনালোকে হয়তো ভালকৈ জানে, এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰ। তাৰটো মানে ATCয়ে কণ্ট্ৰল কৰে, আৰু তাৰো বহুত খৰচা আছে। মানে ৰাডাৰ চাডাৰৰ পৰা ধৰি লৈ বহুত খৰচা আছে, সেইবিলাকত বহুত খৰচা হৈছে। মেনেজমেণ্ট, যিটো টোটেল মেনেজমেণ্টত বহুত খৰচা হৈছে। এইবোৰত বহুত টকা খৰচা হয়, বহুত বেছি টকা, মানে ক'বলৈ গ'লে হাজাৰ কোটি টকাৰ খৰচা হৈ যায়। এইবোৰ হ'ল এয়াৰপৰ্টৰ খৰচ। এতিয়া এয়াৰপৰ্টে ঘটে মানে কি পৰ্যায়ত ঘটে সেইটো আমি জানো। এয়াৰপৰ্টে দুটা তৰিকাতে পইচা ঘটিব পাৰে। এটা হ'ল এৰ'নেটিকেল ৰেভিনিউ, আৰু এটা হ'ল নন এৰ'নেটিকেল ৰেভিনিউ। এতিয়া এৰ'নেটিকেল ৰেভিনিউত পৰি গ'ল ডাইৰেক্ট, ধৰক আপোনাৰ প্লেনখনৰ পৰা যিমানবোৰ টকা ঘটিব পাৰে, প্লেনখনৰ পৰা যিমান আছে টকা ঘটিব। নন এৰ'নেটিকেল হৈ গ'ল যিখন প্লেনখনক বাদ দি বাকী বস্তুবোৰৰ পৰা ঘটাটোক নন এৰ'নেটিকেল, মুখতে নাহে নন এৰ'নেটিকেল। এতিয়া এৰ'নেটিকেল হেৰিয়ত আমি চাওঁ, বুজিবলৈ চেষ্টা কৰোঁ। মানে এতিয়া ধৰি ল'লোঁ আপুনি এখন আল্ট্ৰা বাছ কিনিছে। এতিয়া আল্ট্ৰা বাছখন কিনিছে, মই SCC আণ্ডাৰ SCC কথা কৈছোঁ। SCCত যদি দি থৈছে, SCCত যদি নাই দিয়া, সেইটো বাটে আপুনি পইচা দি যাব লাগিব, য'তে ৰখায় ত'তে পইচা দিব লাগিব। এতিয়া SCCত যেতিয়া আপুনি গাড়ীখন ভৰাই দিব, তেতিয়া আপুনি ধৰি লওক লখিমপুৰত
পইচা দিব লাগিব, আকৌ আহি পেলাই বোলে বিশ্বনাথ চাৰিআলিত গাড়ীখন ৰখাইছে তেতিয়া তাতো গৈ তেওঁলোকক পইচা দিব লাগিব, তেজপুৰত ৰখাইছে তেতিয়া তেজপুৰতো দিব লাগিব। কাৰণ কেলৈ আপুনি বাছখনে কিনিছে, আপুনি সেই জেগাটো কিনা নাই বা আপোনাৰ লোকেশ্যনটো য'ত ৰখাব তাত মাতি আপুনি কিনি থোৱা নাই যে আপুনি ৰখাবলৈ পইচা দিব নালাগে। সেইকাৰণে ACC আপোনাৰ পৰা এটা বছৰি হওক মাহিলী হওক হয়তো মই নাজানো, সেইটোৱে পইচা এটা লয়। ছেইম ছিষ্টেমতো আপোনাৰ যদি এখন ফ্লাইট আছে, ফ্লাইট যদি এনেকৈ কমাৰ্চিয়েলৰ কাৰণে লৈছে তেতিয়াহ'লে আপুনি ফ্লাইটখনেই কিনিছে, আপোনাৰ কিন্তু এয়াৰপৰ্টবিলাক কিনি থোৱা নাই। সেইকাৰণে এয়াৰপৰ্টৰ প্ৰথম খৰচাটো হ'ল লেণ্ডিং আৰু টেক অফ, সেই দুটাই হ'ল প্ৰথম খৰচ। এতিয়া লেণ্ডিং খৰচটো আমি গাড়ী নিচিনাকৈ 500 টকা 1000 টকা বা 100 টকাৰ ভিতৰত নহয়তো কিমান হয় মই এটা আপোনালোকৰ অংকত মানে মোটামুটি এটা অংকত আপোনালোকক কওঁ যে তেতিয়া আপোনালোকে বুজি পাব। এতিয়া চাওক ফ্লাইটৰ ৱেইটৰ বেচিছত ফ্লাইট লেণ্ডিং কৰা চাৰ্জেছটো লোৱা হয়। এতিয়া এখন ফ্লাইটত মই ধৰি ল'লোঁ আমাৰ ইণ্ডিগো কিছুমান ফ্লাইটত 180টা মানুহ যাব পাৰে, তেনেকুৱা এখন ফ্লাইটত আপোনাৰ মোটামুটি প্ৰায় 100 মেট্ৰিক টন বা 110 মেট্ৰিক টন এনেকুৱা হৈ যাবলৈ আছে। 1000 কেজিয়ে হ'ল 1 মেট্ৰিক টন, আৰু 1 মেট্ৰিক টনত প্ৰত্যেক ফ্লাইটে দিব লাগিব 600 টকাকৈ, প্ৰায় 600 টকাকৈ দিব লাগে। এতিয়া ধৰিলোঁ ফ্লাইটখনৰ ৱেইট আছিলে 100 মেট্ৰিক টন, তেতিয়া ফ্লাইটখন লেণ্ডিং কৰা সময়তে দিব লাগিব তেওঁলোকে 60,000 টকা, ডাইৰেক্ট 60,000 টকা লেণ্ডিং কৰোঁতে। তাৰপিছত আহিলে এতিয়া যেতিয়া ফ্লাইটখন তাত আহি পালে মানুহ চানুহ নামিলে, এতিয়া মানুহ নামিবলৈতো মানুহবিলাকতো তেনেকৈ গুচি যাব নোৱাৰে ন, তাৰ কাৰণে এৰ' ব্ৰিজ দৰকাৰ হয়। আপোনালোকে দেখা পাইছে এৰ' ব্ৰিজ যিখন মানে আপোনাৰ এয়াৰপৰ্ট কানেক্ট কৰে, ফ্লাইটৰ পৰা এয়াৰপৰ্ট কানেক্ট কৰে, সেই এয়াৰ ব্ৰিজবিলাকত আপোনাৰ 2500 পৰা 3000 টকা তেওঁলোকে লয়। আৰু তাৰপিছত আহিলে পাৰ্কিং চাৰ্জ, যে মানুহখিনি নামিলে তাৰপিছতো ফ্লাইটখন পাৰ্ক কৰিব লাগিব, যেতিয়ালৈকে আকৌ টেক অফ নকৰে মানে উৰা আগলৈকেতো ক'ৰবাত পাৰ্কিং কৰি ৰাখিব লাগিব, সেই পাৰ্কিং চাৰ্জ লয়। সেইটো ফ্লাইটখনৰ মানে তাৰ যিমান দীঘল আহল বহল সেইবিলাক চব চাই মেলি তাৰ পাৰ্কিং চাৰ্জ মানে প্ৰায় 2000 পৰা 2500 টকা লয়। তাৰপিছত এয়াৰপৰ্টে এইবিলাক চব এয়াৰপৰ্টে লয় কিন্তু দেই। তাৰপিছত আহিলে আপোনাৰ ইয়াত যে 180জন পেচেঞ্জাৰ আহিছিলে, 180জন পেচেঞ্জাৰৰ পাৰ হেড মানে প্ৰত্যেক ছিটৰ এগেইনষ্টত লয় 450 পৰা প্ৰায় 500-550 টকামান পাৰ পেচেঞ্জাৰ লয়। লাগিলে আপোনাৰ ছিটত মানুহ আহক বা নাহক, যদি 180জনৰ কেপাচিটি আছিলে, যদি আহিছে 100, আপোনাৰ 180জনৰে দিব লাগিব। সেইফালৰ পৰা আপুনি চাওকচোন এয়াৰপৰ্টে দেখা দেখি 180জনৰ ছিটিং কেপাচিটিত 450কৈ ধৰিলোঁ আপোনাৰ 80,000-81,000 টকা সেইফালে আহিলে। এই গোটেইবিলাক হ'ল এৰোপ্লেনৰ পৰা আহে। এইখিনি হ'ল এৰ'নটিকেল ৰেভিনিউ। তাৰপিছতে আহিলে নন এৰ'নটিকেল যিটো ৰেভিনিউ, সেইটোত আহিলে আপোনাৰ ভিতৰত বহুত দোকান দেখা পায়, যেনেকৈ আপোনাৰ জুৱেলাৰী হওক, ৰেষ্টুৰেণ্ট হওক বা ৱাইন বাৰো আপোনালোকে বা ৱাইন শ্বপো দেখিছে চাগে, মানে মদৰ দোকানৰ কথা কৈছোঁ, সেইবিলাকো দেখিছে, সেইবিলাকৰ পৰা টকা ঘটে। তাৰপিছত আহিলে আকৌ বহুত কিছুমান ক্ষেত্ৰত চাবচোন বহুত দামী দামী গাড়ী তাত প্ৰমোশ্যন কৰি থাকে, সেইবিলাকত বহুত টকা লৈ লয়। আকৌ বেনাৰ থাকে ভিতৰত, বহুত ডাঙৰ ডাঙৰ বেনাৰ লগোৱা থাকে, ভিতৰে বাহিৰে ডিজিটেল কিছুমান বেনাৰ থাকে যে মুভিং হৈ থাকে, সেইবিলাক বেনাৰত বহুত বেছি টকা লয় মানে। আৰু পাৰ্কিং ফিজ মানে সেইটো হ'ল মই যদি ফ্লাইটলৈ গৈছোঁ তেতিয়াহ'লে আপুনি হয়তো প্লেনতহে হয়তো আপুনি গাড়ীত যাব, নহ'লে কেবত যাব, নহ'লে বাইকত যাব, যিকোনো প্ৰকাৰে গৈ পেলাই আপুনি এয়াৰপৰ্ট পাবগৈ, তাত এটা পাৰ্কিং ফিজ ল'ব। বাইকত অলপ কম, কিন্তু গাড়ীত আপুনি মোটামুটি 150মান টকা দিবই লাগিব। আৰু কিছুমান গাড়ী তাত ৰখি থাকে, ধৰক 6 ঘণ্টামান ৰখি থাকিলে বা গোটেই ৰাতিটো তাতে থাকিলে তেওঁলোকৰ পৰাতো বহুত টকা লয় মানে সেই পাৰ্কিং। এতিয়া আপুনি সেইটোতো এটা হিচাপ কৰি চাওক যে আপোনাৰ যদি আপুনি 150 টকা, এভাৰেজ এটা 200 টকা ধৰি লৈছোঁ, কাৰণ বাকীখিনিতো ধৰা নাই, 200 টকা ধৰিছোঁ। 200 টকা যদি আপোনাৰ পাৰ্কিং চাৰ্জ প্ৰত্যেকজনে দিছে, এতিয়া প্ৰত্যেকজন কিমানজন গৈছে? গুৱাহাটীৰ এয়াৰপৰ্টত যোৱা ডিচেম্বৰ মাহত 15,000 মানুহ ডেইলি আপ এণ্ড ডাউন কৰিছিলে। এতিয়া 15,000 মানুহ আৰু 200 টকাকৈ আপুনি হিচাপ কৰি চাওক, দেখা দেখি 30 লাখ টকা পাৰ্কিং ফিজৰ পৰা উঠে। পাৰ্কিঙৰ পৰা যথেষ্ট টকা উঠে। দেখাত বস্তুটো 200 টকা 150 টকা নিচিনা লাগে, কিন্তু পাৰ্কিঙৰ পৰা যথেষ্ট টকা। এতিয়া তাৰপিছত আহিলে খোৱা বোৱা ক'বলৈ গ'লে, এতিয়া চাওক খোৱা বোৱা বুলি কোৱাৰ লগে লগে আমি এয়াৰপৰ্টত সোমোৱাৰ লগে লগে যিটো 20 টকা পানী বটল হয়তো তাত গৈ পেলাই হৈ যায়গৈ 60 টকাৰ পৰা 100 টকা হৈ যায়গৈ। এতিয়া সেইটোৱে খোৱা বোৱাবিলাকটোও দাম বহুত বাঢ়ি যায়, য'ত নেকি আমি 100 টকাতে পূৰা মাংস ভাত এপেট বজাই দিব পাৰোঁ, তাততো আপুনি নহ'ব 400-500 টকা তলত একো খোৱা বস্তু নাপাব। তেনেকৈ খোৱা বোৱাত বহুত এটা সেইকাৰণে
এয়াৰপৰ্টত যিমান পাৰে সিহঁতে সোনকালে মাতিবলৈ চেষ্টা কৰে যাতে আপোনাৰ গোটেইখিনি কাম কৰি লাগেজ চেকিঙৰ পৰা ধৰি লৈ বৰ্ডিং গেটত পোৱালৈকে গোটেই যে সিকিউৰিটি চেকিং গোটেইখিনি হোৱাৰ পিছত বহি বহি আপোনাৰ আমনি লাগিলে খাবলৈ মন যাব বা কিবা এটা শ্বপিং কৰিবলৈ মন যাব সেইটো কাৰণে যিমান পাৰে সিমান সোনকালে মাতে আৰু জাকে তাকেতো তাত সোমাবলৈ নিদিয়ে টিকেট থকাখিনিকে সোমাবলৈ দিয়ে সেইকাৰণে টিকেট থকাখিনি যদি সোনকালে আহি পাই যায় তেওঁলোকৰ কাৰণে বহুত ভাল সেইটো এটা পলিচি ক'বলৈ গ'লে তাত চাওক ইমান এডভান্স টেকন'লজি লগোৱা আছে সিকিউৰিটি চেকিঙৰ পৰা ধৰি লৈ আপোনালোকে কিমান এটা এডভান্স ফেচিলিটি মানে ক'বলৈ গ'লে কিমান মডাৰ্ণ হয় যদি সেইখিনি অট'মেটিক কৰি দিয়ে যে বেগ চেক চব অট'মেটিক ক'ৰবাত ৰাখি দিয়ে তাত যাব চেকিং এনেকৈ কৰিলে তাৰপিছত বোলে ৱেব চেকিঙৰ পৰা ধৰি লৈ গোটেইখিনি যদি অট'মেটেড হৈ যায় তাৰপিছত দেখোন কাম ইমান দীঘলীয়া কাম নহয় কাৰণ সেইটো কৰোঁ বুলি ভাবিলে তেওঁলোকে কৰিব পাৰে কিন্তু নাই কৰা কাৰণ সেইটো কৰিলে বহুত কম সময়তে মানুহ এজন আহিলে এয়াৰপৰ্টত আধা ঘণ্টা আগত আহিলে একদম বৰ্ডিং গেটত সোমাই গ'ল সেইটো হ'লে নহ'ব কাৰণ ভিতৰৰ দোকানবিলাক কেনেকৈ চলিব সেইটো কাৰণে তেওঁলোকে এইটো 2 ঘণ্টা 2.5 ঘণ্টা যিটো অংক সেইটো কৰি ৰাখে আৰু এতিয়া তাততো ইণ্টাৰেষ্টিং এটা কথা কওঁ যে বৰ্ডিং গেটখন আপুনি চাবচোন যে যিখন বৰ্ডিং গেট থাকে এই বৰ্ডিং গেটখনত আপুনি পোৱালৈকে ইমান ধুনীয়াকৈ ডিজাইনিং কৰি বস্তুবোৰ ৰাখিব মানে দোকানবিলাক আপোনাৰ ৰেষ্টুৰেণ্টেই হ'ল কিবা জুৱেলাৰী শ্বপ হ'ল মদৰ দোকানেই হ'ল যি হ'ল আপুনি বৰ্ডিং গেটখনলৈ গৈ থকাত সেইখিনি চব পাই গৈ থাকিব মানে যাতে আপুনি দেখি আপুনি সময় আছে যদি খাই যাওঁচোন তে এনেকুৱা এটা থিংকিং আহি যায় বা বস্তু এটা বজাৰ কৰি লৈ যাওঁচোন আৰু কিছুমানৰতো এইটো চখো নাই যে চখ আছে যে বস্তু এটা এয়াৰপৰ্টৰ পৰা এইটো কিনি আনিলোঁ তেনেকৈ মানে বস্তু ডিজাইনটো এনেকুৱা টাইপত বৰ্ডিং গেটকেইখনলৈ কৰে যাতে কিবা এটা নহয় আপুনি কিবা এটা কিনিব পাৰিব যিহেতু নেকি আমাৰ পৰা পইচা যিমান পাৰে তেওঁলোকে ল'ব বিচাৰে এইবোৰ দেখিয়ে আমি বহুত বস্তু খাওঁ বা বহুত বস্তু কিনিও বা কিছুমানে নিকিনিব পাৰে এতিয়া চাওক লাষ্টত মই এটা কথাই কওঁ যে ভিডিঅ'টো চাই পেলাই ভাবিছে যে নাই মই ইমানবোৰ এক্সট্ৰা খৰচ কৰিবলৈ নাই মই পাৰ্কিং ফিজো দিবলৈ মানে পাৰ্কিং চাৰ্জো দিবলৈ নাই মইতো চিটি বাছত যাম সেইখন খোজকাঢ়ি যাম গৈ পেলাই এয়াৰপৰ্টত উঠিম একো খোৱা বোৱা নকৰোঁ একদম তেওঁ বুলিও আপোনাৰ পৰা এয়াৰপৰ্টে সেই মই যে আগত কৈছিলোঁ এয়াৰপৰ্টে অলৰেডি আপোনাৰ যদি ধৰি ল'লোঁ গুৱাহাটীৰ পৰা দিল্লী ফ্লাইট আছিলে দিল্লী যাওঁ আপোনাৰ ফ্লাইটৰ দাম 3500 টকা আছিলে সেই 3500 টকাৰ ভিতৰতে আপোনাৰ এয়াৰপৰ্টৰ মিনিমাম এটা চাৰ্জেছ সোমাই আছে যিটো নেকি আপুনি অলৰেডি দিছে আৰু যদি আপুনি কিবা গাড়ীত গৈছে যোৱাটোতো যাবই লাগিব গাড়ী বাইকত এনেকৈ গৈ যদি আপুনি ফ্লাইটেদি যায় যিটো টিকেট আপোনাৰ 3500 টকা সেইটো আপোনাৰ দেখা দেখি আপোনাৰ মানে 5000 টকা হ'বই কাৰণ কেলৈ 1500 টকা এটা আপোনাৰ ইজি খৰচ হ'ব কাৰণ গাড়ীত অহা যোৱাৰ পৰা ধৰি লৈ তাত কিবা এটা খোৱাৰ পৰা ধৰি লৈ আপোনাৰ এয়াৰপৰ্টে আপোনাৰ পৰা এক্সট্ৰাকৈ ঘটি লয় এইটোৱে আজি এয়াৰপৰ্টৰ বিজনেছ মডেলটোৰ ওপৰত এটা বিশেষ ভিডিঅ' বনালোঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়া লাইক কৰক আৰু কেনেকুৱানো পাইছে কমেণ্ট এটা কৰি জনাওকচোন আজিলৈ আহিছোঁ বাই বাই গাইজ